আপোনালোকে যদি ল্যাপটপ या ডেস্কটপ ইউজ কৰে তেনেহলে এইটো ভিডিও আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে সো হেল্ল ফ্ৰেন্ডছ মোৰ নাম হ'ল নয়ন আৰু আপোনালোকে চাই আছে টেক ফৰ অসম সো ফ্ৰেন্ডছ আজি মই এইটো ভিডিও তিনিটা টিপছৰ কথা কম যত আপোনালোকে জানিব পাৰিব যে ইন্টাৰনেট কানেকচন কিমান ষ্ট্ৰং থাকে যেতিয়া আপুনি আপোনাৰ ল্যাপটপ বা ডেস্কটপত কানেক্ট কৰে So friends, প্ৰথমতে তোমালোকে ল্যাপটপ বা ডেস্কটপত নেট কানেকশনটো কানেক্ট কৰি লবা তাৰ পিছত সাৰ্চ বাৰত গৈ কমান্ড প্ৰম্পট অন কৰি লবা ঠিক আছে কমান্ড প্ৰম্পট অন কৰাৰ পিছত তাতে এটা কমান্ড টাইপ কৰিব লাগিব হেতু মই স্ক্ৰিনত দি দিছো NETSHWLAN show interfaces লিখি পেলাই এন্টাৰ প্ৰেছ কৰি দিবা সো এন্টাৰ প্ৰেছ কৰাৰ পিছত এনেকে ডিটেইলছ ওলাই যাব ডিটেইলছ ওলোৱাৰ পিছত এনেকে দেখিব পাৰিবা যে যত সিগনেল লিখা আছে তাতে লিখা আছে কিমান পাৰ্চেন্টেজ তোমাৰ নেট কানেকচনৰ strong ঠিক আছে আৰু কি নেট কানেকচন কৰিছে কি মডেল সব ডিটেইলছ ইয়াতে পাই যাবা ঠিক আছে সো তেনেকে আমি চেক কৰিব পাৰো কিমান নেটৱৰ্ক strong আছে নেক্সট ট্ৰিকটো কৰিবলৈ তোমালোকে প্ৰথমতে নেট কানেকচনটো কানেক্ট কৰি লবা ইয়াতে মই নেট কানেকচনটো কানেক্ট কৰি লওঁ কানেক্ট কৰাৰ পিছত সাৰ্চ বাৰত গৈ কন্ট্ৰোল পেনেল সাৰ্চ কৰি লবা তাৰ পিছত কন্ট্ৰোল পেনেল ওপেন কৰিবা ওপেন কৰাৰ পিছত নেটৱৰ্ক এণ্ড শেয়াৰিং সেন্টাৰ তাতে ক্লিক কৰিবা নেটৱৰ্ক এণ্ড শেয়াৰিংৰ ক্লিক কৰাৰ পিছত এনেকৈ এখন ইন্টাৰফেস খোল খোৱাৰ পিছত কানেকচনত ক্লিক কৰিবা কানেকশনত ক্লিক কৰাৰ লগে এনেকৈ ইন্টাৰফেস অন খুল খাব যত লিখা থাকিব সিগনেল কোৱালিটি তাতে 5 ডাল বাৰ থাকে আৰু এডাল বাৰত 20% কে বুজায় আৰু তাতে 5 ডাল বাৰ থাকে তাৰ মানে 20 * 5 100% ঠিক আছে সো ফ্ৰেন্ডছ লাষ্ট ট্ৰিকটো যোনটো মই দেখাব গৈ আছো হেতু ট্ৰিকত নেট কানেকচন কিমান ষ্ট্ৰং আছে হেতু শো নকৰে কিমান পাৰ্চেন্ট strong আছে হেতু শো নকৰে কিয় নকৰে মই দেখাই আছো সো প্ৰথমতে মই নেট কানেকচনটো অন কৰি লওঁ আৰু চাও কিমান পাৰ্চেন্ট দেখায় ঠিক আছে সো চাও এতে কিমান কেটা দেখায় ওয়েট সো মোৰ আগত এতে তিনটা নেট খুলি গৈছে সো তাতে দেখা পাইছে খালি বাৰ কেডালমান দেখাইছে ঠিক আছে কিন্তু কিমান পাৰ্চেন্ট আছে হেতু নেদেখায় ঠিক আছে সো মই এতিয়ালৈকে তিনটা ট্ৰিক দেখালো কোনটো ট্ৰিক সবতকৈ ভাল লাগিছে কমেন্ট কৰি জনাব সো ফ্ৰেন্ডছ হে আছিল আজিৰ ভিডিওটো আৰু আপোনালোকে কমেন্ট কৰি জনাব যে কোনটো টিপছ আপোনালোকক ইজি লাগিছে আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি থব তো আজিলৈ বাই বাই জয় আই অসম